মুকালমুৱাৰ চক্ৰবিষয়ৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি সেকেন্ড নোটিশ দিয়ে হ্যাঁ কি লড়াইতে মাটি পাইছে ভূমি জালিয়াতিৰে বিক্ৰী কৰাৰ অভিযোগত বৰক্ষেত্ৰীৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি 1 নম্বৰ কান্ধবাৰী গাঁৱৰ ইয়াৰ আলী নামৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকগৰাকীৰ ভূমি জালিয়াতিৰে বিক্ৰী কৰাৰ অভিযোগত উত্তপ্ত চক্ৰ বিষয়াৰ কাৰ্যালয় বৰক্ষেত্ৰীৰ ৰাজহ চক্ৰৰ লাটমণ্ডল আটোৱাৰ ৰহমানৰ বিৰুদ্ধে ভূমি জালিয়াতিৰ অভিযোগ লাটমণ্ডলজনে ইয়াৰ আলীৰ 1 বিঘা 3 কঠা ভূমি জালিয়াতিৰে অন্য লোকৰ নামত নামজাৰি কৰি দিয়াৰ অভিযোগ ভূমি জালিয়াতিৰ ঘটনা পোহৰলৈ অহাত ইয়াৰ আলীৰ পৰিয়ালৰ লোকে বৰক্ষেত্ৰীৰ ৰাজহ চক্ৰ বিষয়াক দাখিল কৰিছিল লিখিত অভিযোগ পত্ৰ চক্ৰ বিষয়া উদয় শংকৰ দত্তই দুয়োপক্ষক যোৱা 25 নৱেম্বৰত কাৰ্যালয়লৈ মাতি আনি শুনানি গ্ৰহণ কৰাত ভূমি ক্ৰয় কৰা পক্ষই যাৱতীয় নথিপত্ৰ দেখুৱাব নোৱাৰাত নামজাৰি কৰ্তন কৰিব বুলি চক্ৰ বিষয়াগৰাকীয়ে আশ্বাস দিছিল অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকী কিন্তু 5 মাহে নামজাৰি কৰ্তন নকৰি ইয়াৰ আলীৰ দখলত থকা ভূমি আনটো পক্ষক জোখমাফ কৰি দিয়াৰ প্ৰস্তুতি চলাই চক্ৰ বিষয়াৰ কাৰ্যালয়ে ইয়াৰ আলীৰ পৰিয়ালৰ লোকে এই কথা জানিব পাৰি সোমবাৰে চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ আহি উত্তপ্ত কৰি তোলে পৰিৱেশ ভূমি জালিয়াতিত লিপ্ত থকা লাটমণ্ডলজনৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী জনাইছে ইয়াৰ আলীৰ পৰিয়ালে আমাৰ কি কাম নাই নেকি এই যে এটা কামৰ কাৰণে এনেকৈ এছডিচি অফিচত ঘূৰি থাকিম তাৰপিছত কালি শনিবাৰে সেকেন্ড স্যাটাৰডে হঠাৎ এখন নোটিছ দিছে যে তোমাৰ মাটিটো সমজোৱা হ'ব আপোনালোকৰ মাটিটো সমজোৱাৰ আবেলি 3টা বজাত দিছে নোটিছখন শনিবাৰে আছিল অফিচ বন্ধ যোৱাকালিতো ছানডে গ'ল আজি মানডে নাই আমাৰ মাটিখিনি জালিয়াতি কৰি বিক্ৰী কৰিছে এই মহম্মদ খাইদুল ইছলাম আৰু সেই এতিয়া বৰক্ষেত্ৰী কলেজত কাম কৰে আৰু আব্দুল সত্তাৰ বুলি তেওঁৰ চৰদ ঘৰ এওঁৰো চৰদ ঘৰ খাইদুল ইছলাম মানুহজনৰো চৰদ ঘৰ ইয়াতে মেইনলি জড়িত আছে আগৰ দিন মহম্মদ মণ্ডল আটোৱাৰ আৰু ইয়াতেতো এখেতে চহী কৰিছে এছডিচি চহী কৰিছে তাৰে পিছত মই তেওঁতো শংকৰ মণ্ডলক গোটেইখিনি জনাইছোঁ তেখেতে জানিও আকৌ এই হেৰি ইছ্যু কৰিছে আৰু তেওঁ ৰিপৰ্টটোতো তেখেতে দিছে যে আমাৰ মাটি যি হয় এই ৰিপৰ্টটো এছডিচিক তেখেতে দিছে নিউজ টাক্স ৰিপৰ্ট অসম টাইম এতিয়া সপোনবোৰ সঁচা হোৱাৰ সময় ভাৰতবৰ্ষত প্ৰায় 3 কোটি দম্পতি সন্তানহীনতাৰ সমস্যাত ভুগি আছে সন্তানহীনতাৰ উত্তৰ আছে সাৰথী IVF চেণ্টাৰ সাৰথী হস্পিটেল নলবাৰী ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম